Hey guys, আৰু মোৰ 2022ৰ মানে লাষ্টৰ দিনটো মই এনে ধৰণে ষ্টাৰ্ট হৈছিলে মই ৰাতিপুৱা একদম ৰাতিপুৱা ওলাইছিলোঁ ঘৰৰ পৰা কাৰণ সেইদিনাখনে যাব আছিলে মই ডিফু তো একেবাৰে ৰাতিপুৱা ঘৰ পালোঁ আৰু মই গুৱাহাটী পাওঁতে ৰাতিপুৱা 9টা বাজিলে আৰু এইফালে আমাৰ ট্ৰেইন আছে 2:30 আৰু বহুত লেট হৈ গ'লো উপায় নাই কিন্তু দৌৰি পাই গ'লো ট্ৰেইন আৰু সঁচাকৈ গাইছ বহুত লেট হৈছিলে আমাৰ কিন্তু আৰু এইফালে ইমান ভোক লাগিছিলে কাৰণ ৰাতিপুৱা বিকি একো খোৱা নহ'ল কাৰণ দৌৰাদৌৰিকৈ আহিবলগীয়া হৈছে তো ভাবিলোঁ চলো চটপটা কিছু খাই দিওঁ তো বহুত টেষ্টি লাগিছে এই চানাটো কিন্তু মনতে এটা কথা ভাবিছোঁ বলক ৰাতিপুৱা আছিলোঁ বৰপেটাত আৰু দুপৰীয়া হৈ গ'লোঁ মই গুৱাহাটীত আৰু চাওকচোন পিছবেলালৈ মই ক'ত পাওঁগৈ য়েছ মই গধূলি পাই গ'লোঁ ডিফু কাৰণ মই একেদিনাখনে 3টা জেগা ঘূৰিবলগীয়া হৈছিলে সেইদিনাখন তো ফাইনেলি পাই গ'লোঁ 31ৰ গধূলি ডিফু আৰু এইফালে ঘৰত প্ৰিপেৰেশ্যন চলি গৈছে এইফালে ৰাতি মানে 1 জানুৱাৰী তাৰিখে মোৰ মানুহজনৰ বাৰ্থডে তো সেইকাৰণে আমি ৰাতি 12টা বজাতে কেক কাটিলোঁ মানে 1 তাৰিখ পৰাৰ লগে লগে তো তেনেকৈ ঘৰতে উদযাপন কৰিলোঁ 31ৰ মানে নতুন বছৰটো আৰম্ভণিটো আৰু নেক্সট এটা ভিডিঅ'ত আকৌ এটা লগ পাম 1 তাৰিখৰ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰিব